নমস্কাৰ মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি কৃষ্ণ জন্ম উপলক্ষে ভাবিলোঁ চেলেঞ্জ এটাকে কৰোঁ। এইপিনে আছে খুৰী। নমস্কাৰ। এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। ষ্টাৰ্ট কৰক। মই এইপিনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰোঁ। প্ৰথমতে গা টেষ্টিও অলপ চুকা খাবি আলু পৰঠা হয়। কি কৰিছে? পিংক কালাৰ লিপষ্টিকটো লগাই মটৰখিনি অলপ চুকা হ'ল, তথাপি খাই দিছোঁ আৰু লুচি এখন খাই শেষ হ'ল আৰু এতিয়া পকৰি এটা খাই চাওঁ বুলি ভাবিছোঁ। আলু পৰঠা আছেই, কি খাওঁ কি নাখাওঁ লাগিছেও। আপোনালোকে কমেণ্টত জনাবচোন আৰু কি চেলেঞ্জ কৰিম। আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি ক'বই পাহৰিলোঁ। যোনে চেলেঞ্জটো হাৰে এই জলকীয়া 4টা খাব লাগিব। মই জিকিম দেই, জলকীয়া খাব নাই। হাৰিম যেনে লাগিছে আলু পৰঠা হয়। হাৰিম যেনে লাগিছেও মোক। আলু পৰঠা হয়। আমাৰ এইপিনে মানে জন্মাষ্টমীত সকলোৱে লুচি খোৱাৰ পৰম্পৰা আছে। আপোনালোকে জনাবচোন জন্মাষ্টমীত আপোনালোকৰ সেইপিনে কি খায়। পকৰি খাওঁ খাওঁ লাগিছে নেকি দেখি? মজা। আলু পৰঠাকে টেষ্ট পেটটো ভৰিয়ে গৈছে, খাবই নোৱাৰিছোঁ। আলু পৰঠা মই লুচি খাই ভালেই পাওঁ, কিন্তু অলপ মানে গেছৰ প্ৰব্লেম থকাৰ কাৰণে অলপ ভয় লাগে আৰু। মই নোৱাৰিছোঁ আৰু খাবলৈ। অলপ স্পীড খাইছোঁ, কিয় জানেনে? কাৰণ তাই জিকিব আৰু নোসোমাইছে আৰু পেটত। নহ'লে জলকীয়া খাব পাম যে, সেইকাৰণে খাইছোঁ আৰু।
জলকীয়াকেইটা চাগে ময়ে খাবলৈ পাম। মইতো সেইকাৰণে স্পিড খাইছোৱে জলকীয়া কেতিয়াও জলকীয়া নাখাওঁ। চিন্তাই হৈ গৈছে জলকীয়া খাব পাম বুলি পটাপট খাইছে। মই নোৱাৰোঁ, হাত দাঙি দিলোঁ। এতিয়া খুৰীয়ে কিমান খাব পাৰে চাওঁ। হ'লেও মই জিকি আছোঁ এতিয়ালৈকে। খুৰী চাওঁ কিমান পাৰে আৰু খাবলৈ। জলকীয়া কিন্তু Video kamu. জলকীয়াকেইটা চাগে ময়ে খাবলৈ পাম। খুৰী শেষেই হ'ল। আলু পঠাই ভাল আছে দেখোন। এইবোৰ লুচি বস্তু যে লুচি বেছি খাবই নোৱাৰি। পেটটো অলপ খালে ভৰি যায়। এইপিনে মোৰ থাকিলেই লুচিও থাকিলে এখন লুচি লৈছিলোঁ 5টাকৈ, আলু পৰঠা এটাকৈ লৈছিলোঁ, পকৰি লৈছিলোঁ 5টাকৈ। মই তথাপি জিকিলোঁ। মই আলু পঠাত আকৌ এৰিলোঁ, মই বহুতো জিকিলোঁ। মই জলকীয়া খাব নালাগিব। জলকীয়া খোৱা, তুমি খোৱা। এইপিনে খুৰীয়ে চব শেষ কৰিলে, এইপিনে পকৰি থাকিলে, এইপিনে খুৰীৰ আলু পৰঠা অলপ থাকিলে, মোৰ এইপিনে আলু পৰঠা থাকিলে, এইপিনে পকৰি শেষ কৰিলোঁ মই, এইপিনে লুচি এখন থাকিলে। এতিয়া চেলেঞ্জটো যোনে হাৰে জলকীয়া খাব লাগিব কৈছিলোঁ, এতিয়া জলকীয়াকেইটা চাগে মই খাব লাগিব। এতিয়া ইয়াত জলকীয়া মই খাইছোঁ। মইতো জলকীয়া খোৱা ঘৰতেতো বেছি খালোঁ। পেট পুৰি যাব দেই, পেট পুৰিব কিন্তু। অৱস্থা কি হ'ল? মোৰ যদি ভিডিঅ'টো চাই আজি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।